বালাপাৰা আৰক্ষী চকীৰ কনিষ্টবল ৰমজান আলীৰ মন্তব্যত জাঙুৰ খাই উঠিছে বালাপাৰা অঞ্চলৰ সচেতন জনতা। বালাপাৰা আৰক্ষী চকী নালাগে বুলি জিলা আৰক্ষী অধীক্ষকক পত্ৰ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে কনিষ্টবল ৰমজান আলীয়ে। আপুনি বালাপাৰা বাজাৰত ৰাইজক কৈছে যে এইখন বালাপাৰা বাজাৰত থানা নালাগে বুলি কিয় কৈছে আপুনি? কিয় কৈছে আপুনি? ৰমজান আলীৰ মন্তব্যত জাঙুৰ খাই উঠিছে বালাপাৰা বজাৰৰ ব্যৱসায়ীৰ লগতে সাধাৰণ জনতা। ঘটনা সোমবাৰৰ আবেলি বালাপাৰা আৰক্ষী চকীৰ সন্মুখত উপস্থিত হৈছিল বালাপাৰা বজাৰৰ ব্যৱসায়ীসকল। ব্যৱসায়ীসকলৰ উদ্দেশ্য আছিল বালাপাৰা আৰক্ষী চকীৰ আৰক্ষীৰ বিষয়াৰ সৈতে পৰ্যালোচনা কৰা। সেই সময়ত বালাপাৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত নাছিল আৰক্ষী চকীত। ব্যৱসায়ীসকলৰ লগত আলোচনা চলি আছিল সেই সময়ত কৰ্তব্যৰত আৰক্ষীসকলৰ সৈতে। একে সময়তে ঘটনাস্থলীত চিভিল ড্ৰেছত উপস্থিত হয় বালাপাৰা আৰক্ষী চকীৰ কনিষ্টবল ৰমজান আলীয়ে। ৰমজান আলীয়ে লিপ্ত হয় ব্যৱসায়ীসকলৰ সৈতে তৰ্কযুদ্ধত। ৰাইজৰ মাজত ৰমজান আলীয়ে বালাপাৰা আৰক্ষী চকী নালাগে বুলি বৰপেটা জিলা আৰক্ষী অধীক্ষকক পত্ৰ প্ৰদান কৰিবলৈও পৰামৰ্শ দিয়ে। ৰমজান আলীৰ মন্তব্যত জাঙুৰ খাই উঠে ঘটনাস্থলীত উপস্থিত হোৱা ব্যৱসায়ীসকলৰ সৈতে সাধাৰণ ৰাইজে। সাধাৰণ ৰাইজে আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিবলৈ যোৱা অপৰাধ নেকি? সাধাৰণ ৰাইজে বালাপাৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ সৈতে পৰ্যালোচনা কৰাত ৰমজান আলীৰ আপত্তি কিয়? সাধাৰণ ৰাইজ বালাপাৰা আৰক্ষী চকীত আহিলে ৰমজান আলীৰ ভয় কিয়? ৰমজান আলীয়ে কি উদ্দেশ্যত কি স্বাৰ্থত এনেকুৱা মন্তব্যৰে সাধাৰণ ৰাইজক বিভ্ৰান্তিৰ মাজত ঠেলি দিয়ে সেয়া আৰক্ষী বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তদন্তত প্ৰকাশিত হ'ব। ব্যুৰো ৰিপৰ্ট NS24। চেকিং বহায় আৰু দোকানী বা যিকোনো সামগ্ৰী ক্ৰয় কৰিবলৈ অহা সকলো কাষ্টমাৰকে হাৰাশাস্তি কৰে। আমি চেকিংটো অলপ মানে বাজাৰ এৰিয়াটো এৰি অলপ দূৰত বহিবলৈ ছাৰক অনুৰোধ জনাইছোঁ। আৰু লগতে এইখন থানাৰ এজন আৰক্ষী বিষয়াই কৈছে, আমাক ৰাইজক পৰামৰ্শ দিছে যে আপোনালোকে SP-ক এপ্লিকেশ্যন কৰক, থানাৰ তোমাক নালাগে। আমি সেইটো কথাত একমত নহয়। আমাৰ থানাখন লাগে আৰু সুন্দৰভাৱে পৰিচালনা হ'ব লাগে থানাখন। এইটো ৰমজান আলী তেখেতৰ নাম। তেওঁ কনিষ্টেবল।